हाँ और तो ভাল লাগছে তো মোৰ লগত বিয়া হবি না তোৰ বেটা বাইক আছে না বাইক নাই ৰ আগতে এখন বাইক ল তাৰ পাছত মোক প্ৰপ'জ কৰবি তুই হই না বাইক লৈ দেখাই আছো তো ও মা মা কি হল তোমাৰ কিয় এনেকে গৈ আহিছা কি হল মানে মোৰ লগত চলি বিলাকৰ বাইক আছে মোৰে একলা নাই তুমি পাপাক কবা মোক এখন বাইক লাগে নহলে মোৰ লগত কলেজত আপি নাযায় মোৰ ভাল পা আপিটো কৈছিল মোক এখন বাইক লাগে নহলে তাই মোৰ লগত নাহে হয়তো মই এতিয়া পাপাৰ আগত কৈ আছো বাইক এখন দিয়াৰ কথা মই এতিয়াই যাই পাপাক কম ৰাহুল চানা মোৰ চলিটো যি বাইক নাই কথাৰ কিবা গুৰুত্ব আছে না কথাটো ময়ো নাভাবা নহয় ইয়াক যদি বাইক লাগে ইতাক বুলি কোৱা নাই কিয় ঠিক আছে তাক মই মাতা বুলি কওঁ তাক মই বাইক দি আছো নহয় বাইক এখন দিমেই ঠিক আছে মই আহিলো তোমাক পাপাই মাতিছে বাইক দিব নেকি তুমি যোৱা ঠিক আছে মা মই আহিলো পাপা মোক মাতিছিলা তোমাক মাতছিলো ৰবা পিছে তোমাক কি বাইক লাগব গছলি বিলাকে কি বাইক লৈছে আৰু কিমান দামৰ 2 লাখ 3 লাখৰ বাইক লৈ যায় মোৰ চলি তই 2.5 লাখ 3 লাখৰ বাইক লৈ যাবি লাজ নাংগে তোৰ তোমাক সকলোত কৰি দামী গাড়ী দি আছো তোমাৰ নিজা ড্ৰাইভাৰ নিজা আন্দিমান থাকো ৰাস বুলি কতে গাড়ী ৰাখি দিলো মোৰ চলাৰ মনত 30 টকা আছে সেইটো লৈ আছো পাপা 30 টকা কিয় তুমি নাইছ নেকি তোমাৰ আহতে 10 টকা যোৱাতে 10 টকা আৰু 10 টকাৰ পৰা থাকাবা শিখৰ নাখাবা দা মানে শিখৰ হল স্বাস্থ্যৰ কাৰণে হানিকাৰক সেইকাৰণে শিখৰ চিগাৰেট নাখাবা মানে পাপা মোৰ কথাটো বুজিব নাই মানে বেটা তই সকলোত কৰি দামী এচি বাছত যাবি পাপা এচি বাছত পাপা পানী নহয় খাল কৰিছে আৰে পানী নহয় খাল তোক কিয় লাগে পাপা মই সুইচাইড কৰিম আৰে পানী নহয় খাল কিয় লাগে পানী থকা খালতহে সুইচাইড কৰে পাপা তাক বাইক লাগে চাইজ নাচই গো তাৰ কত চলি বাইক লৈ মৰবাৰ এক্সিডেণ্ট হৈ শিখৰ খাব চিগাৰেট খাব আৰু কেতিয়াম চলাব মাককো দি আছো শিক্ষা এটা তাইৰ বেটিৰ বৰ ইচ্ছা বাইক এখন দিবা পুতেকক মই সৰুৰ পৰা কিমান কষ্ট কৰি ডাঙৰ হৈছো সেইটো মইহে জানো এই বাইক লৈ চলি গিলাখানে ধ্বংস হ'ল দিছো নহয় তাক এচি বাছত যাবা আৰু চাই গাৰ্লফ্ৰেণ্ডেও লাগে বোলে ল'ব নহ'লে বোলে চুইচাইড কৰে ৰাইজ আপোনালোকৰ চলিব বাইক নিদিব ময়ো নিদিওঁ কি খবৰ তোমাৰ তুমি ভালে আছো ন ডাল দে মই ভালে আছো দিয়া তোমাৰ ভাল না তোমাক পাপাই বাইক দিলে নে বাইক দিলে বহুত দামী বাইক দিলে লগতে পানী থকা এটা খালো দিলে তেতিয়াহ'লে পাৰ্কত আৰু কলেজত যাব পাৰিম পাৰবা তোমাক পাপাই কি বাইক দিলেনো বুলেট না কেটিএম 30 টকা ভাড়া দিছি এচি বাছত যাবা আৰু পানী থকা খালত সুইচাইড কৰবা দিছি তেতিয়াহ'লে তোমাৰ লগত ৰিষ্টা নাই আৰু মোৰ এতিয়া তুমি আজিৰ পৰা মোক ফোন চোন নকৰবা মই আৰু বেলেগৰ লগতে ধান্দা মাৰবা লাগব ভাল বাইক থকা চলি এটাই বিচাৰিব লাগব তুমি কাপলা বিলত যাইবে মৰা তুমিও মোক এনা কৰলা হৈছে আৰু মই লাজ নাই নমস্কাৰ বন্ধুসকল আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ